জুবিন দা অসমৰ জাতীয় জীৱন আৰু প্ৰত্যেক অসমীয়াৰ ব্যক্তিগত জীৱনৰ বাবে কি আছিল, কি হৈ ৰব চিৰদিন, তাৰ বিশালতা কেইটামান শব্দত কেতিয়াও সামৰিব নোৱাৰি। হিৰাই হিৰাই মাথো অনুভৱহে কৰিব পাৰি। তেওঁৰ কৰ্ম আৰু জীৱনশৈলীৰ এগৰাকী সম্পূৰ্ণ মানুহ হোৱাৰ অৰ্থ আমাক সকলোকে বুজাই থৈ গ'ল। যোৱা এসপ্তাহ ধৰি মোলৈ ঢেৰ মেছেজ আহি আছে, মোক সুধি যে মই কিয় একো এটা লিখা নাই, কোৱা নাই জুবিন দাৰ মৃত্যুক লৈ। আজিও একো নিলিখিলো হয়, কাৰণ সকলো মানুহে নিজ নিজ ধৰণেৰে শোকৰ লগত মোকাবিলা কৰে, কিন্তু কিছুমান কথাৰ কাৰণে লিখিবলৈ বাধ্য হৈছো। মোৰ কামক বা চিন্তাধাৰাক আপোনালোকে যেনেদৰে সমালোচনা কৰে, গালিও পাৰে, মাজে মাজে মোৰ ভাল লাগে, নিজকে সৌভাগ্যশালী বুলি ভাবো। কিন্তু আজিৰ প্ৰেক্ষাপটত শ্যামকানু মহন্ত ওৰফে ফেষ্টিভেল মহন্তৰ কৰ্মকাণ্ডৰ লগত বহুতে মোক সাঙুৰি লোৱা দেখিবলৈ পাইছো। এইটোহে মোৰ বাবে গ্ৰহণযোগ্য নহয়। জন্মসূত্ৰে মই এটা পৰিয়ালৰ সদস্য। তেজৰ সম্পৰ্কৰ বাহিৰে ফেষ্টিভেল মহন্তৰ লগত মোৰ আন কোনো সম্পৰ্ক নাই। বহুত বছৰ ধৰি কোনো ধৰণৰ কথা বতৰাও নাই উল্লেখিত ব্যক্তিজনৰ লগত। যিসকল লোকে মোক ব্যক্তিগতভাৱে চিনি পায়, তেওঁলোকে জানে আমাৰ মতাদৰ্শ আৰু জীৱন যাপন কিমান পৃথক। তেওঁ মোৰ বিভিন্ন ৰাজনৈতিক আৰু সাংস্কৃতিক উক্তিৰ বিৰুদ্ধে কেইবাবাৰো সামাজিক মাধ্যমত স্পষ্টীকৰণ লিখি ঘোষণা কৰিছে তেওঁ আৰু তেওঁৰ আন ভাইকেইজনৰ লগত মোৰ কোনো সম্পৰ্ক নাই। বহু বছৰৰ আগৰ কথা, এটা ঘৰুৱা পৰিৱেশত জুবিন গাৰ্গৰ বিষয়ে আলোচনা হৈ আছিল। এজনে ক'লে, জুবিনে নিজৰ স্বাস্থ্যৰ যত্ন নলয়, কিয় যে ইমান মদ খায়। ফেষ্টিভেল মহন্তৰ উত্তৰৰ মই প্ৰত্যক্ষদৰ্শী আছিলো। তেওঁ কৈছিল, বাদ দিয়া, মোৰ কি আহে যায়, জুবিন মোৰ কাৰণে মাত্ৰ এটা কমডিটি, অৰ্থাৎ পণ্য সামগ্ৰী। সেই একেটা মানুহে আকৌ শেহতীয়া কোনো অনুষ্ঠানত কয়, জুবিন তেওঁৰ ৰাজহাৰ, জুবিন তেওঁৰ আত্মা। ঘৃণা উপজে। জুবিনদাৰ জীৱনক লৈ খেলা কৰা প্ৰত্যেকটো প্ৰাণী জাহান্নামে যাওক, কঠোৰতম তদন্ত আৰু শাস্তি হওক। শ্যামকানু মহন্তৰ ভতিজী শ্ৰীজনী ভাষ্য মহন্তই শ্যামকানুক লৈ ছচিয়েল মিডিয়াত কৰিলে এই পোষ্ট।